এই ফটোখন লৈছোঁ সৰু উঠিছোঁ ফৰ্মেটত দিছোঁ নেচাৰ শব্দটো বগাৰ ওপৰত বগা ফুটি নুঠে বেলেগ কালাৰ দিছোঁ বগাৰ ওপৰত বগা ফুটি উঠিব কেনেকৈ এটা তলক লৈ আনো এতিয়া উঠছি না নাই বুঝি আচ্ছা আমি এনিমেশন দুই প্ৰকাৰৰ এটা এনিমেশন চলি গৈছে এটা এনিমেশন দুই প্ৰকাৰৰ এটা কাষ্টম এনিমেশন আৰু তাত ট্ৰানজিশ্যন টু দিছ শ্লাইড এইটো দুই নম্বৰটো এইটো ট্ৰানজিশ্যন টু দিছ শ্লাইড প্ৰথম এইটোৱে কৰিম এইটো এক নম্বৰ ট্ৰানজিশ্যন টু দিছ শ্লাইড দুই নম্বৰ এইটো কাষ্টম এনিমেশন ট্ৰানজিশ্যন টু দিছ শ্লাইডত যাই গ'লোঁ ইয়াৰ পৰা যিকোনো ষ্টাইল লৈছোঁ যিকোনো ভাল লাগে এইটো লৈছোঁ ডিজাইন ট্ৰানজিশ্যন স্পীড শ্ল' কৰি দিছোঁ হ'ব অলমষ্ট ক্লিকটো বন্ধ কৰি দিছোঁ দি অট'মেটিক কৰি দিছোঁ ছেকেণ্ড বেজটোত গ'লোঁ এটাও মই এটা ডিজাইন লৈছোঁ মোৰ হিচাপ মতে তাৰপিছত ট্ৰানজিশ্যন স্পীড শ্ল' অলমষ্ট ক্লিক বন্ধ অট'মেটিক বুজি আৰু ফাৰ্ষ্ট পেজটোত গৈছোঁ যাই পেলাই লৈছোঁ কাষ্টম এনিমেশ্যন লৈছোঁ এইটো কাষ্টম এনিমেশ্যন লৈছোঁ লৈ পেলাই এনিমেল চাউডটো চিলেক্ট কৰিছোঁ এড ইফেক্টত 4টা অপশ্যন আছে কেইটা আছে 4টা অপশ্যন আছে ক'ত এইটো কাষ্টম এনিমেশ্যন কি এইকেইটা এন্ট্ৰেন্স ইয়াৰ ভিতৰতো বেলেগ বেলেগ অপশ্যন আছে এন্ট্ৰেন্স মোৰ এফেক্টছ আনফোল্ড অ'কে ভাল আছে এইটো লৈছোঁ এড ইফেক্ট এমফেচিছ মোৰ এফেক্টছ ব্লিংক ফ্লিকাৰ শিমাৰ ৰোল अच्छा इधर है एड इफेक्ट एग्जिट दिसो स्विvel स्पाइरल अप पिन विल अलग से सेकेंड बेस्ट गेलो এটা ওটা আর্ট দিছো বুঝিং অলপ মোশন বাচ অলপ রবা ডাউন সাইডে যাব ওকে এডি সিলেক্ট করছো এড ইফেক্ট এমফেসিস স্পিন চাব লাগিব কেনেকৈ গোটেইখিনি আহিব চাব লাগে প্ৰথমৰ পৰাই ক'ত যাম জানা শ্লাইড শ্ব' ফ্ৰম বিগিনিং বাই দিছোঁ ফ্ৰম বিগিনিং বুজিছেনে ফ্ৰম বিগিনিঙত চাব পাৰি যে গোটেইখিনি বস্তু ফাইনেলি কেনেকৈ আহিব এটা অফিস বটন গেলো যাই সেভেজত যাই এটা লিখছো OP অপ এটা দিছো পাৱাৰ পইণ্ট শ্ব' কি দিছোঁ পাৱাৰ পইণ্ট শ্ব'ত হৈ ছেভ মাৰি দিছোঁ ক'ত বা ছেভ কৰি চাওঁ
এটা যাই ডাইরেক্ট সেভ মানে দিলে ওপেন করলে